हेलो ভিউৱাৰ্ছ, वेलकम बैक टू माय चेनेल। আজি সকলোলৈকে ফাকুৱাৰ বহুত শুভকামনা যাচিলোঁ। ফাকুৱাৰ ৰঙীন ৰংবোৰৰ দৰে আপোনালোকৰ জীৱনবোৰ হৈ পৰক ৰঙীন, তাৰে কামনা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেখিছেই নহয় মাক জীয়েকৰ অৱস্থা। হাই, হেপী হোলী কৈদিয়া। হেপী হোলী। ওচৰৰে অকণমানি কেইটামানে আহি ফাকুৱা সানি অৱস্থা নাইকিয়া কৰিলে, তথাপিও সিহঁতৰ হেঁপাহবোৰক মৰহি যাবলৈ নিদিলোঁ। অকণমান ধেমালি কৰিলোঁ, ছোৱালীয়েও ধেমালি কৰিলে অকণমান। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো হ'ল লোকেল চিকেন আৰু চেংমৰাৰ ৰেচিপি। খাবলৈ বহুত ভাল লাগে আৰু হেল্ডিও হয়। বলকচোন দেখুৱাওঁ আপোনালোকক মইনো কেনেদৰে বনাইছোঁ। প্ৰথমৰ পৰা দেখুওৱা নাই, ইয়াত এতিয়া চেংমৰাখিনি দি দিছোঁ। ইয়াত আছে লোকেল চিকেন, আলু, যেনেকৈ আপোনালোকে বনায় তেনেদৰে বনাব পাৰে চিম্পুলকৈ। মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই, মাত্ৰ জলকীয়া, পিঁয়াজ আৰু আদা নহৰু দি দিছোঁ। এয়া শেষৰ ফালে অকণমান মই আদা নহৰু দিবলৈ থৈ দিওঁ, প্ৰথমতে ব্যৱহাৰ কৰোঁ যদিও একেবাৰে সিজিবলৈ সময়ত অলপ দি দিওঁ মই। আপোনালোকে যেনেদৰে ইচ্ছা তেনেদৰে বনাব পাৰে, মুঠতে চেংমৰাকেইডাল এড কৰি দিলেই হ'ল। মাজতে ওচৰৰ কণমানি কেইটামান আহিল ফাকুৱা খেলিবলৈ, সিহঁতৰ লগতো অকণমান ফাকুৱা খেলিলোঁ। এয়া আমাৰ ওচৰৰ খুৰী নবৌহঁতেও ফাকুৱা খেলিছিলে, তাকো দেখুৱালোঁ আপোনালোকক অলপমান। এতিয়া আকৌ আহিলোঁ ৰেচিপিটোৰ মাজলৈ। ইয়াতে একেবাৰে সকলোবোৰ আলু চেংমৰা সিজাৰ পাছত মই অকণমান গাজৰ ৰস এড কৰি দিছোঁ। গাজৰ ৰসটো দিলে বহুত ভাল লাগে, গোন্ধটো বহুত ধুনীয়া হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে খাবলৈ। একেবাৰে শেষত এতিয়া মই দি দিলোঁ অকণমান মান ধনিয়াৰ পাত। এইবাৰ হৈ গৈছে খানা ৰেডি। কেনেকুৱা লাগিলে জনাব দেই ৰেচিপিটো। এওঁকো লগৰ কেইজনমানে আহি ফাকুৱা সানিলেহি। আজিলৈ ভিডিঅ'টো ইমানেই। কেনে লাগিলে ভিডিঅ'টো জনাব দেই। ভাল লাগিলে লাইক নিশ্চয় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।